Hello student, আমি তোমাৰ বাবে লৈ আছো very important question কিন্তু এটো এক্সামত নাহে কিন্তু হেকি ললে ভাল তোমাৰ বাবে ডাঙৰে হুদিলে ক'ব পাৰিবা স্কুলৰ সম্পূৰ্ণ ৰূপটো কি স্কুল SCHOOL আমি সকলোৱে স্কুল পঢ়ো কিন্তু নাজানো যে স্কুলৰ সম্পূৰ্ণ ৰূপটো কি বা কি বুজায় ইয়াক স্কুল SCHOOL school S for sincerity মানে আন্তৰিকতা C for capacity মানে ক্ষমতা H for honest সত্যতা O for orderlines শৃংখলা O for obedience অনুগত্য L for learning শিক্ষা